তোমাক লগ নোপোৱা আজি 2 বছৰেই হ'ল। বৰ কষ্টৰে পাৰ কৰিছো এই সময়খিনি। এটা দিন যেন এটা বছৰে। গলা যি গুচিয়ে গলা মোৰ জানিতে, অন্তত যাওঁ বুলিতো ক'ব পাৰিলাহেঁতেন। কম বুলি ভবা বহু কথা নোকোৱাকৈ থাকিব। তোমাৰ যে আহৰি নাই শুনিবলৈ, আজি বৰকৈ মন গৈছে মোৰ। এবাৰৰ বাবে হ'লেও তোমাৰ মৌ মিঠা মাতষাৰ শুনাৰ। তোমাৰ সৈতে যোগাযোগ কৰিবলৈ কত যে কি কৰা নাই, কৰিলে কি হ'ব, মই যে আজি ঠিকনা বিহীন। ৰাতিপুৱাৰ পৰা গধূলিলৈকে তোমাৰ ঠিকনা বিচাৰি ফুৰোঁতেই যায়। ফুটপাথত ঘূৰি ঘূৰি চাওঁ তুমি বুলি আন কোনোবাকে। অতীতৰ কথাবোৰ যেতিয়া মোৰ মনলৈ আহে, তেতিয়া বুকুখন কিবা খালী খালী যেন লাগে। মাথো শূন্যতা। মহানগৰীৰ জনসমুদ্ৰৰ মাজতো তোমাৰ নিয়ম। কেতিয়াবা চেলফোনৰ স্ক্ৰীণখনলৈ লাগি চাই ৰওঁ, যেন এইমাত্ৰ তোমাৰ ফোন কল আহিব, মই ৰিচিভ কৰিম আৰু হিয়াউজাৰি মনৰ কথা পাতিম। বুকুৰ মাজত সাৱটি ল'ম তোমাৰ মৰম লগা মিঠা মিঠা কথাবোৰ, আৰু মই নিজকে তোমাতে বিলীন কৰি দিম। সেই 3 বছৰত কোনোদিনেই তোমাৰ ফোন নাম্বাৰ লোৱা নহ'ল। বিচাৰিলে তোমাৰ মাথো এটাই উত্তৰ পাওঁ, পাপাই মোবাইল ফোন ইউজ কৰিবলৈ নিদিয়ে, ৰিজাল্ট বেয়া হ'ব বুলি। মই কি কৰোঁ কোৱা? পাপাৰ কথা পেলোৱাটো মোৰ বাবে যে সম্ভৱ নহয়, সেয়া তুমি ভালদৰে জানা। ঘৰৰ লেণ্ডফোনৰ নাম্বাৰটোতো আছে, তাতে কল কৰিবা কেতিয়াবা। মানি ল'লোঁ তোমাৰ ব্যক্তিগত ফোন নাই, গতিকে আনৰ ফোনৰ পৰা কৰিবলৈ বেয়া পোৱা। গুৱাহাটীততো পিচিৰ অভাৱ নাই, খন্তেক সময়ৰ বাবে হ'লেওতো ফোন এটা কৰিব পাৰোঁ। তোমালোকৰ ঘৰৰ লেণ্ডফোনৰ নাম্বাৰটোৰ যদি অস্তিত্ব থাকিলহেঁতেন, কেতিয়াবাই মোৰ ফোন কল গ'লহেঁতেন। তুমি আনৰ হৈ গ'লা নেকি বাৰু মই নজনাকৈ? এবাৰ উত্তৰ দিয়া মোক প্লিজ, এবাৰ উত্তৰ দিয়া, মাথো এবাৰ। তোমাক লগ নোপোৱা আজি 2 বছৰেই হ'ল। বৰ কষ্টৰে পাৰ কৰিছো এই সময়খিনি। এটা দিন যেন এটা বছৰে। গলা যি গুচিয়ে গলা